Hello everyone, welcome back to my YouTube Dhritishmita Assamese blog channel. So guys, namaskar apnalok সকলোকে মোৰ YouTube Dhritishmita Assamese blog channel তোলে স্বাগতম জনাইছো। তো আহক আজি বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰো বল। বাৰণতে বহি পেলাই মই এতিয়া এইবিলাক ৰখি আছো মায়ে বাহিৰৰ ফালে গ'ল আৰু আজি বহুত ৰ'দ দিছে চুলিখিনিও ধুই দিছিলোঁ ইগনৰ কৰক আৰু চুলিখিনি চুচা নাই একদম জপৰা হৈ আছে ইগনৰ কৰক আৰু একদম লাষ্টলৈকে চাই থাকক ভিডিঅ'টো আৰু খুৰীমাহঁতে ঢেকি দি আছে মানে সান্দহ কৰি শুনি আছে বিহুৰ কাৰণে বাবুহঁতে বগৰী আনিব গৈছে ক'ৰ পৰা আনে নাজানো আৰু ক'ত গছ আছে নাজানো মই সিহঁতে আনিব ক'বৰ পৰা মানে খাবৰপুৰত মই যাম যাই পেলাই খাই আৰু আপোনালোকে চাই থাকিব একদম আৰু মই এতিয়া ৰখীয়া হৈ আছোঁ চাই থাকক আৰু লাষ্টলৈকে ভিডিঅ'টো কালি দীপৰ বিল মাৰিলে মাছো আছে ফ্ৰিজত ভাজিবৰ কাৰণে বলক জল্দি জল্দি মাছ ভাজোগে আৰু আপোনালোকক দেখাওঁ তো চাই এয়া মাছ আৰু হালধি আৰু নিমখ সানি পেলাই মায়ে থৈ দিছে আৰু এইফালে কেৰাহীত তেল দিলোৱে মই আৰু এতিয়া মাছ ভাজো তো চাই থাকক আপোনালোকে গোটেইখিনি মাছ ভাজা হৈ গ'ল মাছ ভাজিলোঁ গোটেই খতম এতিয়া তাৰপিছত আৰু পিঠা বনাব আছে তেল পিঠা গুড়াখিনি মই সানি পেলাই ফ্ৰিজত সোমাই থৈ দিছোঁ ধুনীয়াকৈ গধূলি বনাম আপোনালোকক দেখাম একদম লাষ্টলৈকে চাই থাকিব আৰু এতিয়া মোক মায়ে তিল ৰখিব দিছে কাৰণ মাঘৰ বিহু আহিছে পিঠা খাব লাগিব তো গুড়া আৰু তিল মায়ে ৰ'দত মেলি থৈ দিছে ধুনীয়াকৈ তো চাই থাকক এয়া মায়ে ইফালে তিল আৰু গুড়া মেলি থৈ দিছে আৰু এতিয়া মই আহিলোঁ নতুন ঘৰটোত আৰু মানে কমপ্লিট হোৱা নাই বনাইহে আছে আৰু কালি কেইডালমান ফুল লগাইছিলোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ তো চাওক আপোনালোকে এইডাল পাণৰ গছ আৰু এইফালে গোলাপ এডাল ৰুইছোঁ আৰু এইডাল ৰঙা কালাৰৰ গোলাপ আৰু এয়া এল'ভেৰা আৰু এইটো কিবা ৰাতি 10টা বজাত ফুলা ফুল বোলে আৰু এইটো গোলাপৰে হয় আৰু এয়া এইটো পাতে গজাৰ পাত বুলি কয় চাগে এইটো এয়াই আৰু এইকেইটাৰ বেছি নাম নাজানো কি বা কয় কালি পুতিছোঁহে এইবিলাক ৰ'দ পৰা জেগাত দিলে বোলে ভাল সেইকাৰণে ইয়াতে দি দিছোঁ ইমাহঁতৰ ঘৰত গৈ আছোঁ বাবুহঁতে বগৰী আনিলে জল্দি জল্দি যাওঁ আৰু খাব লাগে তো মই দেখাই আছোঁ বগৰী সিহঁতে ৰেডি কৰিছে নে নাই তো বলক আৰু আহি পেলাই দেখিলোঁ একদম কলপাতত বগৰী ৰেডি একদম এতিয়া খোৱাহে কথা আৰু এইকেইটা একদম মোবাইলত ব্যস্ত ইফালে আগফালে বগৰী টেঙা লৈছে ইফালে মোবাইলটো লৈ হাঁহি আছে বগৰী খোৱা হৈ গ'ল আৰু আহি গ'লোঁ এতিয়া ঘৰত যাওঁ অলপমান দেৰিকৈ আহিম কাম আছে বহুত ঘৰত যাওঁ আৰু তিলখিনিও মিলি দিয়া আছে তাৰ কাৰণে আৰু তো চাই থাকক মই এতিয়া অলপ গধূলি সময়খিনি ওলাই আহিছিলোঁ খোজকাঢ়িবলৈ মানে এনেই ফুৰিব ওচৰতে এতিয়া ঘৰলৈ যাওঁ আৰু তেল দিয়া পিঠা বনাব লাগিব একদম ঘৰত গৈ আপোনালোকক লগ পাইছোঁ আৰু চাই থাকক লাষ্টলৈকে একদম তেল দিয়া পিঠা দেখাম বনাই পেলাই তো চাই থাকক এয়া গুড়া তেল পিঠা বনোৱা আৰু এইফালে তেল পিঠা বনাই আছোঁ বনোৱা হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ ঠিক আছে আৰু গাইজ মোৰ এতিয়া পিঠা বনোৱা হৈ গ'ল আৰু বনালোঁ বেছি পৰ নালাগিলে যিহেতু যোৱাকালি আধা বনাইছিলোঁ আৰু আধাখিনি নোৱাৰিলোঁ কাৰণে আজি বনালোঁ এয়াই অলপমান আছিলে বনাই দিলোঁ জল্দি জল্দি তো এতিয়া আৰু যাওঁ অলপ বাটৰ ফালে ভাইটিহঁতে খেলা খেলি আছে তো চাওঁগৈ তো বলক তেনেহ'লে মোৰ লগত বাটত যাওঁ যোৱাৰ আগত দৰ্জাখন জাপাই ল'ব লাগিব মানে জাপাই তাৰ কাৰণে দৰ্জাখন পূৰা জপাই মেলি মই যাওঁ বাবুহঁতে কি কৰিছে চাওঁগৈ মই এতিয়া বাটত আহি গ'লোঁ আৰু এয়া ভাইটি আহিছে
এইকেইটা মানে এনেকুৱাই একদম চিঞৰি থাকে মানে ভিডিঅ' বনাবৰ টাইমত চিঞৰি থাকে আৰু বাটতো আপোনালোকে চাগে শুনাই পাইছে ইমান চিঞৰি আছে আৰু দেখাইছোঁ বেক কেমেৰা কৰি তো চাই থাকক কি কৰি আছে ইহঁতে ক্ৰিকেট খেলি আছে চ' গাইজ এতিয়া মই নদীৰ ফালে আহিছোঁ ভাইটিৰ লগত এয়া ভাইটি চ' দুইজনে এতিয়া নদীৰ ফালে আহিছোঁ আপোনালোকক দেখাম তো চাই থাকিম আৰু গাইজ অলপ দেখিছে আপোনালোকে চাওক এয়া মাছ মাৰিবৰ কাৰণে কেম্প বনাই আছে ইয়াত মাছ মাৰিব নদীত আৰু অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক এয়া চাব পাৰে য়েল্ল' কালাৰৰ যে আছে তিৰপল এয়া কেম্প বনাই আছে মাছ মাৰিব তাত আৰু ইফালে এইখন নাও কেমেৰাত ধৰিব পৰা নাই অলপ আহিছে সব আগৰ ফালে আহিছোঁ চাবলৈ মানে যাওঁ আৰু সিফালে অলপ নুমি যাব পৰা আছে ইফালে নাই তাৰ কাৰণে আহি গ'লোঁ আৰু এই আইতা কেইজনী খৰি বিচাৰি আছে এতিয়াও খৰি বিচাৰি ভাত খোৱা মানুহ আছে দেই এই আইতা কেইজনী খৰি বিচাৰি আছে আমি এতিয়া ঘৰলৈ গৈছোঁ মানে ঘৰ পালোৱে আৰু এটা ভাইটি উৎপাত যোৱাই নাই আৰু এইটোতো ক'বই নালাগে আৰু এইটোকতো ক'বই নালাগে একদম শিলদলে উৎপাত আৰু এয়া ঘৰ পাই গ'লোঁ আমি চ' গাইজ নদীৰ পাৰৰ পৰা আহি পাই গ'লোঁ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই তো আজিৰ ভিডিঅ'টো ইমানেই বাই বাই